হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু সকলোৱে ভালে থকাটোৱে কামনা কৰিছোঁ। আৰু এয়া ওলাই আছোঁ, বৰ্তমান যাবলৈ লৈছোঁ ডিব্ৰুগড়। আৰু ডিব্ৰুগড় যিহেতু আজি বেটীৰ থেৰাপি আছিলে, তাৰ লগতে পৰীক্ষা কৰিব আছিলে। আজিৰ ডেট বুলিয়ে নহয় আৰু মাহেকত কোনোবা এদিন গ'লেই হয়, সেইকাৰণে আমি আজিৰ দিনটো লৈছোঁ যাবলৈ। তো তাৰপিছত তাত আৰু এটা পৰীক্ষা আছিলে। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই থাকক আৰু ক'ত কি কৰিম কি নকৰোঁ সেই সকলোবোৰ দেখুৱাম আজিৰ ভিডিঅ'টোত। তো চাই থাকক স্কিপ নকৰাকৈ ভিডিঅ'টো। এয়া বেটী আৰু মই, এয়া আমাৰ দেহাও ৰেডি হৈ গ'ল। আজি বেটীয়ে বহুত দেৰিত উঠিছে, কৈ দিয়া বেটী। সেইকাৰণে বেটীৰ চকুবোৰ ফুলি ফুলি আছে আৰু। এয়া আমি যাব ওলালোঁ আৰু গাড়ীত বহিছোঁ। এইফালে বিহু, মই, তাৰপিছত মা বহিছে। মায়ে ফোনত কথা পাতিছে, তাৰ লগতে আগফালে আছে অজয় দা। আৰু অজয় দাই ড্ৰাইভ কৰিছে, তাৰ লগতে দেখিছেনে কিনকিনীয়াকৈ বৰষুণ দি আছে। আৰু আমি যাওঁতে যাওঁতে পাইছোঁ, এয়া দেখিছেনে আগফালে এইটো খোৱাঙৰ জেগাডোখৰ হৈছে খোৱাঙৰ গেমন। আৰু দেখিছেনে এইফালে আৰু ইমান বানপানী আৰু মানুহৰ ঘৰ দুৱাৰবোৰ এয়া ডুব গৈছে। যেতিয়া নেকি মানুহৰ নিজৰ সপোনৰ ঘৰ এখন ভাঙি চিঙি চুৰমাৰ হৈ যায়, তেতিয়া কেনেকৈ লাগে, হয় নহয় বাৰু? আৰু মানুহবোৰৰ থাকিব জেগা নাই। আৰু এইফালে সিহঁতি ৰাস্তাতে এনেকৈ আশ্ৰয় লৈছে, দেখিছেনে? দিন ৰাতি এনেকৈ কটাবলগীয়া হৈছে। আৰু কেনেকুৱা লাগে বাৰু, হয় নহয়, যেতিয়া নিজৰ চকুৰ আগত ঘৰখন ভাঙি যায়। আৰু এয়া দেখিছেনে গেমন দলংখন। আৰু এইটো দলঙৰ একেবাৰে ওপৰলৈকে বোলে পানী ভৰি গৈছিলে। খুঁটাবোৰ দেখিছেনে? সেই খুঁটাবোৰ বুৰ গৈছিলে। আৰু তাৰপিছত আমি আহি পাইছোঁ, এয়া প্ৰথমে আহিলোঁ বৃত্তিকৰ দ্বাৰা ছাৰৰ ঘৰত, ঘৰতে চেম্বাৰ আছে। আৰু প্ৰথমে আহি এয়া দেখুৱাব লৈছোঁ। মোৰ আগত লাইন পাতি আছিলে, সিহঁতি দেখুৱাইছে। আৰু মই কাগজবোৰ লৈ ৰখি আছোঁ, কিয়নো ৱেইটিং লিষ্টত পাইছোঁ। আৰু আমাৰ বেছি দেৰি ৰখিবলগীয়া নহ'ল, বেছি মানুহ নাই তেতিয়ালৈকে, মানুহখিনি প্ৰায় শেষ হৈছিলে। আৰু এয়া আমি লাষ্টত পাইছোঁ। তাৰপিছত এয়া দেখিছেনে আমি গৈ আছোঁ। আমাক থাইৰয়ডৰ পৰীক্ষাৰ কাৰণে আমাক পঠিয়াইছে মেডনা। যিহেতু আমি আগতো মেডনাত গৈ তাতে থাইৰয়ডৰ পৰীক্ষা কৰাইছিলোঁ, সেইকাৰণে আকৌ এবাৰ গৈছোঁ। আৰু আমি এয়া গাড়ীত উঠিলোঁ আৰু গৈ আছোঁ। এতিয়া গৈ মেডনাত আমাৰ বেটীভাগৰ তেজৰ পৰীক্ষাখিনি কৰিব লাগিব। আৰু তেজৰ পৰীক্ষাৰ কাৰণে ইয়াত বহিব দিছে অকণমান। কিন্তু ইয়াত চাগে বেটী নোৱাৰিব, আগৰবাৰো এনেকৈ নোৱাৰিছিলে বহি। তোৰ ভিতৰত এনেকৈ চিট আছে, শুৱাই ল'ব লাগিব। তো অকণমান দেৰি ৰখিব ক'লে। তাৰপিছত গম পাইছেনে কিমান কান্দে। আৰু ইয়াত তেজ ওলোৱা সময়ত ভিডিঅ' কৰিব নোৱাৰিলোঁ, যিহেতু তাইক ধৰিবলগীয়া হৈছে। আৰু যেতিয়া তেজৰ কাৰণে শিৰ বিচাৰে, তেজ ল'বৰ কাৰণে, তেতিয়া শিৰ বিচাৰি নাপায়, যিহেতু বেটীৰ শিৰবোৰ একেবাৰে সৰু আৰু ফটককৈ ধৰা নপৰে। সেইকাৰণে কেন্দুলা টাইপৰ লগাই ল'বলগীয়া হয়। তাৰপিছত আমি গৈ আছোঁ এতিয়া মেডিকেললৈ। আৰু আমাৰ গাড়ী আছে ক'বাত আৰু আমি আছোঁ ক'বাত, যিহেতু পাৰ্কিঙৰ কাৰণে একেবাৰে জেগা নাই, চবফালে পাৰ্কিং। তাৰপিছত অলপ দেৰি ৰখালেই পাৰ্কিঙৰ পইচা লাগে। তো সেইকাৰণে আমি আছোঁ ক'বাত, গাড়ী আছে ক'বাত, সেইকাৰণে গাড়ীলৈকে খোজকাঢ়ি গৈছোঁ। আৰু তাৰপিছত এয়া গৈ আছোঁ আমি, মই বেটীক কোচত লৈছোঁ, মা দাদাহঁতি আগে গৈ আছে। মেডনাত ৰিপৰ্ট দিম কৈছে 2টা বজাত, আৰু কেইটাত দিব নাজানো বাৰু, এনেও লেট হয় ৰিপৰ্টৰ ক্ষেত্ৰত। তো আহি পালোঁ আমি, এয়া মেডিকেলৰ গেট। দেখিছেনে? মেডিকেলৰ ষ্টুডেণ্টবোৰ দেখিলে ভাল লাগি যায়, হয় নহয়? সিহঁতি ইমান ধুনীয়াকৈ এইবোৰ কৰি আছে। তাৰপিছত ছিকিউৰিটিয়ে ৰখাইছে আমাক, এজনীক সোমাব দিয়ে আৰু মাহঁতক নিদিয়ে। তাৰপিছত ভালকৈ কথা বতৰা পাতি লৈ আমি সোমাব লৈছোঁ। তাৰপিছত আমাক সোমাব দিলে আৰু দেই। কিন্তু এইটো চাগে মেডিকেলৰ ৰুল, ডক্তৰ থকা সময়ত সোমাব নিদিয়ে। তাৰপিছত আমি সোমাই গ'লোঁ। আৰু এইটো দেখিছেনে থেৰাপি চেণ্টাৰ, মোৰ আগত ভিডিঅ'টো দিয়া আছে। এইফালে থেৰাপি এইটো ৰুমত দিয়া হয় এইফালে। তো আমি আহিলোঁ, এয়া দেখিছেনে, ইয়াত লিখা আছে ফিজিঅ'থেৰাপি। আৰু আমাতকৈ আগতে ল'ৰা এজনক ছাৰ এজনে এইফালে এক্সাৰচাইজ শিকাই আছিলে।
আৰু ল'ৰাটো খুব কান্দিছে দেই। আমাৰ দেহাই কিন্তু অকণো আমনি নকৰে দেই, খুব ভাল পাই হাঁহি থাকে। এই গাইজ পুনৰবাৰ আহিলোঁ আপোনালোকৰ মাজলৈ আৰু এতিয়া ৰখি আছোঁ গাড়ীৰ ভিতৰত আৰু মা আৰু অজয় দাই গৈছে ৰিপৰ্ট আনিবলৈ মেডিকেলৰ গেটৰ ভিতৰতে আছোঁ আৰু য'ত ত'ত গাড়ী ৰখাব নিদিয়ে আৰু যোনফালেদি আহিছিলোঁ সেইপিনেদি ঘূৰি যাব নোৱাৰি, সেইকাৰণে গাড়ীখন ইয়াতে ৰখাই মা আৰু দাদাই ৰিপৰ্ট আনিব গৈছে আৰু এয়া বেটি বহি আছে মোৰ লগতে। খোজকাঢ়ি কাঢ়ি গৈছে ফ্ৰেণ্ডছ, সেইপিনেদি গাড়ী ঘূৰাই যাব মানে নিদিয়ে, ঘূৰাই নিব নোৱাৰি সেইপিনেদি। আৰু যদি সেইপিনেদি নিয়া হয় তেনেহ'লে বোলে 5,000 টকা ফাইন, আৰু ফাইন ভৰাতকৈ আৰু 5 মিনিট বা 10 মিনিটৰ ৰাস্তা হয়, সেইকাৰণে মাহেঁতি খোজকাঢ়ি গৈছে আৰু নহ'লে গাড়ীত গ'লে এপাক আহিব লাগিব, আকৌ গোটেই এপাক ঘূৰি আহিব লাগিব। তো সেইকাৰণে ফ্ৰেণ্ডছ এয়া কিনাৰত ৰখি আছোঁ। তো গেটৰ বাহিৰ আহি গ'লোঁ চাগে, গেটৰ ওচৰতে আছোঁ আৰু এয়া দেখিছেনে। আজি আহোঁতে মোৰ অৱস্থাটো বেয়া হৈ গৈছিলে আৰু মই আজি বমি কৰিলোঁ। অন্য দিনে আহোঁতে এনেকৈ বমি ভাৱটো হয়, কিন্তু বমি হোৱা নাছিলে। আজি কিন্তু মোৰ বমি হৈ গ'ল আৰু মোৰ আহোঁতে মোৰ অৱস্থাটো বেয়া হৈ গ'ল একেবাৰে আৰু খুব বেয়া লাগিছে। আৰু বমি কৰিলে কেনেকৈ লাগে নিশ্চয় গম পায়, যোনে যোনে বমি কৰি পাইছে। আৰু কি ক'ম আৰু যেনে তেনে আহি পাইছোঁ আৰু ঘৰ হোৱাহেঁতেন চাগে আজি শুই দিলোঁহেঁতেন, ইমান বেয়া অৱস্থা হৈছিলে মোৰ। আৰু দেহা এইফালে হাঁহি আছে। তো ফ্ৰেণ্ডছ আমাৰ দেহাৰ কথা পাতিব লেট হৈছে, সেইকাৰণে আমাৰ দেহাক মোবাইলৰ স্ক্ৰীনটো কেমেৰাটো দেখুৱাব মনা কৰিছে বাৰু। তো একো নাই, অকণ চকণ দেখুওৱা হৈ যায় বাৰু, কিন্তু মানে ঘণ্টা ধৰি বা 10 মিনিট 20 মিনিট আধা ঘণ্টা এনেকৈ ধৰি মানে মোবাইলটো দেখুৱাব মনা কৰিছে। তো সেইকাৰণে মানে পৰাপক্ষে কথা পাতি থাকিব কৈছে। তো আগত প্ৰথমে নাজানিছিলোঁ, অকণমান কান্দিলে মেলিলে গ'লে ডাইৰেক্ট মোবাইলটো উলিয়াই দেখুৱাই দিওঁ আৰু এইটো সেইটো লগাই দিওঁ, মটো পাতলো লগাই দিওঁ। বুজি নাপায় যদিও সেইবোৰ চাই হাঁহি আছিলে, কিন্তু এতিয়া সেইবোৰ চব মনা আছে, সেইকাৰণে নেদেখুৱাওঁ আৰু ডাইৰেক্ট। প্ৰীতিকৰ দ্বাৰা ছাৰৰ ওচৰত চেম্বাৰত সোমাইছিলোঁ, যিহেতু আমি প্ৰথমৰ পৰা প্ৰীতিকৰ ছাৰক দেখুৱাইছোঁ। তো আজি সকলোবোৰ কৈ দিছোঁ বাৰু। তো প্ৰথমত দেখুৱাৰ পিছত আমাৰ কি হৈছিলে, দেহাৰ হৈছিলে থাইৰইড, গম পায়নে। তো আৰু ইমান কণমানি ছোৱালীজনীৰ থাইৰইড হ'ব বুলি জীৱনতো ভবা নাছিলোঁ। আৰু চব কোনে ক'ব থাইৰইড হৈছে, মানে থাইৰইড বেমাৰ আছে বুলি। আৰু যেতিয়া আমাৰ দেহাত থাইৰইড হৈছে তাৰ পিছতে গম পাওঁ যে সৰু ল'ৰা ছোৱালীৰো থাইৰইড হয় বুলি। আৰু এইটো কি কাৰণত হয় কি নহয় সেইবোৰ নাজানো বাৰু, আৰু সুধিছিলোঁ ডক্টৰক, কিন্তু ক'লে এইবোৰ আজিকালি হৈছে বুলি, আৰু কেলৈ হৈছে নাজানো। একো নাই বাৰু, দৰৱ খাই আছে, ঠিক হৈ যাব। আৰু থাইৰইডৰ দৰৱ খোৱা 4 মাহ হৈছে আৰু 4 মাহৰ পিছত আমি আহিছোঁ। তো সেইকাৰণে আকৌ আজি টেষ্ট কৰাব দিছিলে ফ্ৰেণ্ডছ। তো থাইৰইডৰ কাৰণে আৰু টেষ্ট পৰীক্ষা কৰিব দিছিলে থাইৰইড। মই ভবা নাছিলোঁ যে ইমান অকণমানি ছোৱালীজনীৰ থাইৰইড হয় বুলি, আৰু ইমান সৰু ছোৱালী দেখিছিলে। আৰু আমাৰ ঘৰতো কোনো ভবা নাছিলে। আৰু গম পাইছেনে ফ্ৰেণ্ড, যেতিয়া থাইৰইডৰ কাৰণে যেতিয়া তেজ লয়, আমাৰ দেহাজনীৰ হিৰ বিচাৰি নাপায়। ডক্টৰে কৈছে সৰু ল'ৰা ছোৱালীৰ হিৰ বিচাৰি পোৱা বহুত টান, কিন্তু আমাৰ বেটীৰ বহুত দেৰি, মানে এবাৰতে একেখন হাততে 3বাৰ 4বাৰ খুচি দিয়ে, ইমান কান্দে, মানে চাই কিবা লাগি যায়। আৰু সেইডোখৰত ৰখি থাকিব নোৱাৰি, আৰু যেতিয়া তাই কান্দে তেতিয়া চকু পানী ওলোৱাৰ লেখীয়া হৈ যায়, আৰু মোকো দুখ লাগি যায় যিহেতু ইমান কান্দে। তো যেতিয়া তেজ লৈছিলে তেতিয়া মই ভিডিঅ' কৰিব নোৱাৰিলোঁ, আৰু এনেকৈ টান লাগে হয় নহয়, ছাৰ ডক্টৰ নাৰ্ছ বাইদেউ সেইবোৰৰ আগত যদি মই কেমেৰাটো লওঁ এনেই আৰু টান লাগে, সেইকাৰণে নেদেখুৱালোঁ। তাৰপিছতে আৰু মোবাইলটো লৈ অকণমান কান্দি থকা সময়ত অকণমান ভিডিঅ' কৰিছোঁ। আৰু যেতিয়া বেটীৰ থাইৰইড হ'ল,
থাইৰয়ড ওলালে। তাৰপিছত মই থাইৰয়ড টেষ্ট কৰালোঁ, কিজানি এনেওতো গাখীৰ খায় আৰু মোৰ পৰা চাগে হৈছে নেকি, সেইকাৰণে মোৰো হৈছে নেকি, সেইকাৰণে মই ভাবি মই থাইৰয়ড টেষ্ট কৰাইছিলোঁ। কিন্তু মোৰ থাইৰয়ড নাই, কিন্তু মোৰ ছোৱালীজনীৰ থাইৰয়ড। এইফালে মা আৰু দাদাই ৰখি আছিলে, কিন্তু ঘূৰি আহিলে ৰিপৰ্ট নিদিয়াৰ কাৰণে। আৰু আমি আহি গ'লোঁ, যিহেতু ভোক লাগি আছিলে হোটেলৰ পৰা খাই বৈ আকৌ আমি আহি ইয়াতে মেডনাতে ৰখি আছোঁ। ফ্ৰেণ্ডছ, এতিয়া 3টা বাজিব হ'ল, কিন্তু এতিয়ালৈকে ৰিপৰ্ট দিয়া নাই, সেইকাৰণে আমি ইয়াতে ৰখি আছোঁ মেডনাতে। তাৰপিছত এইফালে চকলেট দুটা লৈ ৰখি আছোঁ, যিহেতু ভাগৰো লাগিছে, বহি আছোঁ। আৰু আমি ইয়াৰ পৰা এতিয়া ৰিপৰ্ট লৈ মেলি যাবলৈ ওলালোঁ। আৰু আমি আমাৰ গাড়ীখন পাৰ্ক কৰিছিলোঁ ৰাধা কৃষ্ণ মন্দিৰৰ ওচৰত। আৰু এয়া দেখিছেনে, মন্দিৰটো মই প্ৰথমে গম পোৱা নাছিলোঁ মন্দিৰ হয় নে কি হয়, আৰু তাৰ মই লোকেশ্যন চাই আছিলোঁ। দেখিছেনে ফ্ৰেণ্ডছ, চাইডে চাইডে কি ধুনীয়া জেগা। তাৰপিছত চকুত পৰিলে এয়া, এই গছজোপা কি গছ হয় চিনি পায়নে ফ্ৰেণ্ডছ? এয়া ফুল ফুলিছে, তাৰপিছত পাতখিনি ডাঙৰ ডাঙৰ, আৰু ইয়াৰ ফল লাগিছে, দেখিছেনে ফুটবলৰ লেখীয়া। এই গছজোপা কোনোবাই চিনি পায় নেকি ফ্ৰেণ্ডছ? আৰু এই গছজোপা চকুত পৰিছিলে আমাৰ মা ভাগৰ। মায়ে মোক সুধিছে কি গছ হয়, কিন্তু আজি মই জীৱনত প্ৰথমবাৰ দেখিছোঁ। তাৰপিছত ৰিপৰ্ট লৈ আহিলোঁ আমি প্ৰীতিকৰ ছাৰৰ ওচৰত, আৰু ইয়াতে ৰিপৰ্টবোৰ দেখুৱাই আৰু ঘৰ যাম আৰু। হেল্ল' বন্ধু বান্ধৱীসকল, পুনৰবাৰ আহিলোঁ আপোনালোকৰ মাজলৈ। আৰু যিহেতু গোটেই দিনটোত মেডিকেল হস্পিটেল এইবোৰ কৰি ভাগৰ লাগি আছিলে, আৰু যিহেতু ডক্টৰৰ ওচৰত আমি ৰখিছিলোঁ আমাৰ দেহাৰ ৰিপৰ্টখিনি দেখুৱাবলৈ। তাৰপিছত ৰিপৰ্টখিনি দেখুৱাৰ পিছত তো ৰিপৰ্টটো বেয়া নহয়, ৰিপৰ্ট ভালেই, তো আগতকৈ কমিছে। আৰু যিটো নেকি আগত দৰৱ খাবলৈ দিছিলে, সেই দৰৱটো এতিয়া ধৰক টেবলেটৰ গোটা এটাৰ পৰা এফাল খাব লাগে। তো আমাৰ কাৰণে ভাল খবৰে হৈছে, আৰু যিহেতু আগতকৈ কমি আহিছে। আৰু দেখিছেনে এইটো দৰৱ, আৰু এইটোত থাকে টেবলেট গোটা গোটা সৰু সৰু। তো এই টেবলেটটো এফাল খাব লাগে। যিহেতু 2 মাহৰ পিছত আকৌ মাতিছে, তো আমাৰ আকৌ যাবলগীয়া হ'ব চাগে। তো সেইকাৰণে যেতিয়া দেখুৱাইছোঁ, এজন ডক্টৰক ধৰিছোঁ যেতিয়া, সেই ডক্টৰকে দেখুৱাম বুলি ভাবিছোঁ। আৰু 2 মাহৰ পিছত আকৌ যাম। তো আকৌ কিমান কি হ'ব সকলোবোৰ ক'ম বাৰু আপোনালোকক। আৰু এনেকৈ মোৰ ভিডিঅ'বোৰ চাই থাকিব। আৰু আজি এনেও গোটেই দিনটো ভাগৰ লাগি আছে। আৰু মোৰ চেনেলটো কোনে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে প্লিজ লাইক কৰি দিব, আৰু ওচৰত থকা বেল ক্লিক কৰি দিব, যাতে অন্য এটা ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি আপোনাৰ তাত পাই যাব। তো আজিলৈ ইমানেই আছিলে, আৰু আকৌ লগ পাম অন্য এটা ভিডিঅ'ত।